মৰ্নিং ষ্টুডেণ্টছ মই আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 5ৰ ইংৰাজী বিষয়ৰ দ্বিতীয় পাঠ দ্য জয় অফ হেল্পিং ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেতিয়াবা কাৰোবাক সহায় কৰি পাইছানে যদি সহায় কৰিছা তোমালোকে ভাবা কি কামত তোমালোকে সহায় কৰিছা বহুতো কামত সহায় কৰিছা নহয় জানো তাৰে ভিতৰত তোমাৰ মা দেউতাক তোমাৰ দাদাক তোমাৰ ককা আইতাক এই ছবিখনলৈ চোৱা এই ছবিখনত এজনী ছোৱালীয়ে ককা আইতাক সেই ৰাস্তাটো পাৰ কৰাত সহায় কৰিছে আৰু তোমালোকে জেচিবি দেখিছা জেচিবি কি কৰে মাটি খানে কিন্তু কি হ'ল এই হাতী পোৱালিটো এটা পুখুৰীত পৰিলে পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সেই জেচিবিটোৱে কি কৰিছে হাতীটো ওপৰলৈ টানি আনিছে কেতিয়াবা বৰষুণ দিলে এই বৰষুণৰ বতৰত বৰষুণ পৰাৰ লগে লগে তোমাৰ লগৰবোৰ কেতিয়াবা তিতি যায় তোমাৰ হাতত যদি ছাতি থাকে তেতিয়া তোমাৰ লগৰটো তোমাৰ লগতে লৈ যাব পাৰা ঠিক তেনেদৰে এতিয়া কৰোনা ভাইৰাছৰ সময়ত বহুতো লোকে বহুজনকে কি কৰিছে সহায় কৰিছে তোমালোকে কৰোনা ভাইৰাছৰ বিষয়ে শুনিছানে এই কৰোনা ভাইৰাছৰ সময়ত চৰকাৰে আমাৰ দুখীয়া যিসকল শ্ৰেণী আছে সেই শ্ৰেণীৰ লোকসকলক কিছু বস্তু দি সহায় কৰিবলৈ উৎসাহ জনাইছে এনেকৈ আজিৰ এই জয় অফ হেল্পিং এই পাঠটোত আমি কেনেধৰণে সহায় কৰিব পাৰোঁ বা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে সহায় কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম The joy of helping. The school bell rang. স্কুলৰ বেলটো বাজিছে Raju, Nita and Gita rushed to the school as they were getting late. কোন ৰাজু নিতা আৰু গীতা দৌৰ মাৰিছে কিয় দৌৰ মাৰিছে স্কুলৰ বেলটো মাৰিলে যে সিহঁতৰ দেৰি হৈ যাব গতিকে কি কৰিছে দৌৰ মাৰিছে সোনকালে ঘৰকে গৈছে The morning assembly was about to begin সেই প্ৰাতঃসভা প্ৰায় আৰম্ভ হৈছে Somehow they managed to join the assembly আৰু কি হ'ল সিহঁতে যেনে তেনে সেই প্ৰাতঃসভাত কি হ'ল যোগ দিলে At the end of the assembly প্ৰাতঃসভাৰ শেষত the headmaster announced headmasterৰে ঘোষণা কৰিলে I have something very important to tell you মোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা তোমালোকক ক'বলৈ আছে We all know about the earthquake that occurred yesterday আমি জানো যে যোৱাকালি আমাৰ কি আহিল ভূমিকম্প আহিল It destroyed many areas in our neighboring district আৰু কি হ'ল সেই ভূমিকম্পত আমাৰ চুবুৰীয়া ৰাজ্য বহুতো ক্ষতিগ্ৰস্ত হৈছে People have lost their homes and belongings আৰু কি হ'ল এই মানুহবোৰে সিহঁতৰ বহুতো ঘৰ আৰু সম্পত্তি হেৰুৱাইছে Many people have died and many have got injured আৰু কি হ'ল বহু লোক মৃত্যুমুখত পৰিছে আৰু বহুত আঘাতপ্ৰাপ্ত হৈছে So we must help these people সেইকাৰণে আমি সেই মানুহবোৰক সহায় কৰিব লাগে Please contribute whatever is possible for you তোমালোকে সহায় কৰা তোমালোকে যিমান পাৰে সহায় কৰা তোমালোকে যিমান যেনেকে যোনে পাৰে তেনেকৈ সহায় কৰা You can give food items fresh or dry তোমালোকে কি দিব পাৰা ভাল এটা সুস্বাদু খাদ্য দিব পাৰা আৰু water bottles clothes money etc আৰু পানী বটল কাপোৰ আৰু টকা পইচা দিও সহায় কৰিব পাৰিবা Tomorrow after morning assembly we will collect your contributions and A team of teachers and students representing our school will go to the affected area and distribute
these items among the earthquake victims. আৰু অহাকালিলৈ আমি প্ৰাতঃ সভাত সেই তোমালোকৰ অনুদানবোৰ আমি কি কৰিম সংগ্ৰহ কৰিম সংগ্ৰহ কৰাৰ পাছত তোমালোকৰ ছাত্ৰৰ প্ৰতিনিধি দল আৰু আমাৰ শিক্ষকৰ প্ৰতিনিধি দলৰ সৈতে সেই ক্ষতিগ্ৰস্ত এলেকালৈ আমি সকলো ৰাওনা হ'ম এতিয়া তোমালোকৰ এই পাঠটোত এটা দফা তোমালোকৰ লগত আলোচনা কৰিছো ইয়াৰ পিছৰ পাৰ্টত তাৰ পিছৰ অংশ আমি পুনৰ আলোচনা কৰিম তোমালোকৰ বাবে এতিয়া মই কেইটামান এক্টিভিটিজ হোমৱৰ্ক দিছো এই হোমৱৰ্কবোৰ তোমালোকে প্ৰথমতে নিজে চাই লোৱা কেইটামান উত্তৰ ইয়াতে লিখা আছে এই উত্তৰসমূহৰ তোমালোকে নুচুৱাকৈ তোমালোকৰ কিতাপৰ পৰা চাই কৰিবলৈ যত্ন কৰিবা প্ৰথম হোমৱৰ্কটো হৈছে চাৰিটা অপচন দিছিলে চাৰিটা অপচনৰ পৰা যিকোনো শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে The headmaster was talking about কিহৰ ওপৰত কৈছিল সেই প্ৰধান শিক্ষকজনে কিহৰ ওপৰত কৈছিল food damage soil erosion earthquake disasters and deforestation কিহৰ ওপৰত কৈছিলে earthquake disasters তাৰ পিছৰ প্ৰশ্নটোলৈ আমি আহো when we help someone we also felt very আমি যেতিয়া অন্য এজনক কোনোবা এজনক সহায় কৰো তেতিয়া আমাৰ মনটো কেনেকুৱা লাগে miserable happy sad funny কোনটো হ'ব happy তাৰ পিছৰ প্ৰশ্নটোলৈ আহো everyone was very grateful to the volunteers for their help আৰু কি হ'ল ইয়াৰ উত্তৰটো কি হ'ব satisfied happy thankful joyful কি হ'ল মানুহবোৰৰ সেই ভলন্টিয়াৰ সকলে যেতিয়া তোমালোকে গৈ পিনাত বস্তুবোৰ দিলা তেওঁলোকে তোমালোকক কি কৰিলে ধন্যবাদ দিলে তোমালোকক ভাল পালে কি হ'ল হেতু কাৰণে thankful এতিয়া তোমালোকে এই প্ৰশ্নটো তোমালোকে উত্তৰটো নিজে কৰি পিনি ছাৰ বাইদেউক দেখাবা The teachers and students then left for their destinations. উত্তৰটো কি হ'ব এক নম্বৰ the playground দুই নম্বৰটো হৈছে their school তিন নম্বৰটো হৈছে distant village চাৰি নম্বৰটো earthquake affected place কোনটো হ'ব উত্তৰ ইয়াৰ উত্তৰটো তোমালোকৰ পৰা পাম বুলি আশা ৰাখিলো ধন্যবাদ ইমানতে আজি ক্লাস